জয়গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তুহাৰী চৰণৰ ৰেণু শতকোটি বাৰগ কৰোঁ প্ৰণাম। নমস্কাৰ, মোৰ নাম পাহি শইকীয়া। মই আজি আপোনালোকৰ সন্মুখত আমাৰ গুৰুজনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্টি সত্ৰীয়া নৃত্য মাটি আখৰা কেইটামান প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। মাটি আখৰা মানে মাটিক আশ্ৰয় কৰি শৰীৰটোক নৃত্যৰ উপযোগী কৰিবৰ বাবে যি ব্যায়াম কৰা হয় তাকে মাটি আখৰা বোলে। প্ৰথম মাটি আখৰা হৈছে এহতীয়া কামিটনা। এতিয়া মই এহতীয়া কামিটনা কৰিলোঁ। তাৰ পাছত পুনৰ জুৰীয়া কামিটনা কৰিবলৈ ওলাইছোঁ। এতিয়া মই জুৰীয়া কামিটনা কৰিলোঁ। তাৰ পাছত পুনৰ আঠুলন কৰিবলৈ ওলাইছোঁ। এতিয়া মই আঠুলন কৰিলোঁ। তাৰ পাছত মই থিয়লন কৰিবলৈ ওলাইছোঁ। ইয়াকে থিয়লন বুলি কোৱা হয়। এতিয়া মই তেলটুপি কৰিবলৈ ওলাইছোঁ। ইয়াকে তেলটুপি বুলি কোৱা হয়। এতিয়া মই ধেনু ভঙা কৰিবলৈ ওলাইছোঁ। ইয়াকে ধেনু ভঙা বুলি কোৱা হয়। এতিয়া মই মৌৰাই পানী খোৱা কৰিবলৈ ওলাইছোঁ। ইয়াকে মৌৰাই পানী খোৱা বুলি কোৱা হয়। এতিয়া মই কাছই পানী খোৱা কৰিবলৈ ওলাইছোঁ। এয়াকে কাছই পানী খোৱা বুলি কোৱা হয়। এতিয়া মই চিৎখৰ মাৰিবলৈ ওলাইছোঁ। এতিয়া মই চিৎখৰ মাৰিলোঁ। তাৰ পাছত মই বুকুচোৱা কৰিবলৈ ওলাইছোঁ। এয়াকে বুকুচোৱা বুলি কোৱা হয়। এতিয়া মই কাটিলন কৰিবলৈ ওলাইছোঁ।
আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ধন্যবাদ।